তো নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ খবৰ চবৰে ভাল। আৰু আজি হৈছে বুধবাৰ আৰু যোৱাকালি মংগলবাৰ হ'লে চুলিটো কাটি দিলোঁ। চুলিটো চালাং যোৱাৰ পিছত কি কয় বাৰেগাং চান্দুবি গ'লোঁ। চান্দুবি যাই অহাৰ পিছত চুলিটো প্ৰায় দীঘলেই হৈছিল, চুলিটো কাটি দিলোঁ। আৰু আজি বুধবাৰ কাৰণে ভাবিলোঁ যে অলপ ফুৰি আহোঁ। আৰু ফুৰি মানে ফুৰা নহ'ল সেনেকুৱাকৈ, কি মানে কামেই আছিল গুৱাহাটী দ্বিতীয়ত কাম এটা আছিল। তাৰপিছত গুৱাহাটী আহি এতিয়া কামটো আমাৰ 11:30-12টা বজাত কমপ্লিট হৈ গ'ল। আৰু এতিয়া ভাবিলোঁ কমপ্লিট হ'ল যি গতিকে ঘৰত যাইনো কি কৰিম সেই বুলি ভাবিলোঁ আমি অলপ ফুৰি আহোঁ। আৰু ফুৰিবা মানে কি আৰু ইমান দূৰ নহয়, যি গতিকে হাজো পোৱামক্কা দ্বিতীয়ৰ পৰা ইমান দূৰ নহয়, মোটামুটি 35 না কিবা 35 কিমান হ'ল 35 না 19 কিলোমিটাৰ হয়। সেই 19 কিলোমিটাৰনো কিমান দূৰ সোমাই আহিলোঁ। আৰু আমি সোমাই এতিয়া আছোঁ, আমি হাজো পোৱামক্কাৰ অলপ ওপৰত উঠি আহিছোঁ। আৰু চাই থাকোঁ, এইটো হৈছে ৰাস্তাটো। আৰু এই ৰাস্তাটোৰ পৰা আমি বেছি দূৰ উঠি অহা নাই, আৰু নামত গেটটো আছে, গেটটো দেখাও নাই। আৰু এনেকৈ উঠি আহিছোঁ আমি। আৰু ইফালে এই ৰাস্তাটোতে যাব লাগিব অলপ, কিমান কিবা 7 কিলোমিটাৰমান যাব লাগে আৰু ওপৰত। তো আপোনালোকে চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো দেখাই আছোঁ আপোনালোকক। আজি প্ৰায় পালোঁৱে আৰু মাজত আছোঁ। আৰু ইয়াৰ পৰা প্ৰায় মানে আমি উঠি আহিলোঁ যিমান, আৰু যাব লাগিব সিমান। আৰু আপোনালোকক যাই দেখাই আছোঁ, আৰু আপোনালোকে চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো। ইয়াত চাওক কি ধুনীয়া নেচাৰেল পৰিৱেশৰ মাজত আছোঁ। ইয়াৰ মানুহবিলাক অহা যোৱা কৰি আছে। আৰু ৰাস্তাটো তাৰমানে টাৰ্ণিংটো বেছি আছে না, সেইকাৰণে অসুবিধা হয় অলপ বাইক চলোৱাত। আৰু নতুনকৈ বাইক চলালেও অসুবিধা হয়, প্ৰায় অসুবিধা হ'বই, কাৰণ টাৰ্ণিংবিলাক যি গতিকে আছে না, সেই টাৰ্ণিংবিলাকত খুবেই ভয় লাগে। আৰু গাড়ীবিলাক তাৰমানে ওপৰৰ পৰা আহিলে বহুত জোৰে আহি যায়, আৰু তলৰ পৰা আহিলেতো গমেই পোৱা লাহে লাহে উজাব লাগিব, থিয়াবিলাকত অলপ কষ্ট হয় গাড়ীবিলাক। আৰু বাইক লৈ আহিলে তাৰমানে মজাটো বেছি আছে। তাৰমানে এনেকুৱা ধৰণৰ পৰিৱেশৰ মাজত বাইকত ফুৰি কেনেকুৱা লাগে, যিবিলাকে বাইকত ঘূৰে সেইবিলাকে গমেই পায়, নতুনকৈ কোৱাৰ কোনো দৰকাৰ নাই। আৰু আপোনালোকে হয়তো নতুনকৈ ভিডিঅ'টো কোনোবাই চাই আছে, যিসকলে নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যিসকলে আগৰ পৰাই মোৰ চেনেলটোত ভিডিঅ'বিলাক চাই আছে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ আপোনালোকে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব। আৰু বলক আপোনালোকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। আপোনালোকে দেখাই আছোঁ যে হাজোৰ পোৱামক্কা। বলক। से अंगना में तुम्हारे सारी कायनात मुस्कुराए, कायनात मुस्कुराए, सारी कायनात मुस्कुराए, कायनात मुस्कुराए। दिल मेरा कुआरा, दिल मेरा कुआरा, दिल मेरा कुआरा, दिल मेरा जो गाए जैसे कोयल তো আমি প্ৰায় আহি পালোঁৱে। আৰু এয়া বাইকটো থৈ দিলোঁ, বাইকটো পাৰ্কিং কৰি থৈ দিলোঁ। আৰু এতিয়া যাই আছোঁ, চাই থাকোঁ সম্পূৰ্ণ ভিডিঅ'টো দেখা পাব। আৰু এইবিলাক দোকান আছে, এইবিলাকৰ পৰা গাড়ীখন দোকান খোলা নাই। আৰু মোৰ লগত আজি কাই আহিছে দেখাও নাই, আপোনালোকক চাই ল'বচোন, দেখাই আছোঁ। ৰাজান ভাই, লুক এট দিছ। চাওক ৰাজান আজিও আছে আমাৰ লগত, চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো দেখাই আছোঁ। ফাইনেলি পাই গ'লোঁ, চাই থাকক পাই গ'লোঁ। আৰু এতিয়া আমি চিৰিত উঠি আছোঁ, আৰু ওপৰত যাই পাম, দেখাই আছোঁ। মোৰ লগত আজি টাৰ্জান ভাই আছে। গৰম কেনে? গৰম। চাহ পানী বটলটো অলপ দি পানীটো খাই লওঁ। গৰম পুৰা মজা। তো যি গৰম দিছে না, এনেকা গৰমত পুৰা একদম অৱস্থা নোহোৱা হৈ যায়। আৰু হেলমেটটো পিন্ধিবই নোৱাৰি বাইকত আহিলে, ইমান গৰম লাগে, খুলি দি নিচিনা লাগে একদম হেলমেট। গৰম, ইমান গৰম আছে। চাওক চিৰিটো, ওপৰত গ'লে পাই যাম, চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো দেখাই আছোঁ। পানী খাই আছোঁ অলপ, ইমান গৰমত আৰু কি খাম। তলত এটা ষ্টিং কিনি খাই আহিলোঁ, ষ্টিংটো খতমে হৈ গ'ল, এতিয়া পানী খাই আছোঁ। আৰু বহুত গৰম দিছে আজি। চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো দেখাই আছোঁ। दिल मेरा कुआरा, दिल मेरा कुआरा, दिल मेरा कुआरा, दिल मेरा ओ दिल मेरा कुआरा, दिल मेरा कुआरा, दिल मेरा कुआरा, दिल मेरा जो गाए जैसे कोयल गुनगुनाते हुए तुम तारे टिमटिमाते, वैसे अंगना में तुम्हारे सारी कायनात मुस्कुराए, कायनात मुस्कुराए, सारी कायनात मुस्कुराए, कायनात मुस्कुराए, कायनात। मैं खा चला चला और बरदा